সাউন্ড টন আহি আছে তো সাউন্ড আহিছে না নাই সাউন্ড আহিব লাগে আহিছে যদি মই স্টার্ট কৰি দিওঁ নেকি ঠিক আছে বন্ধুসকল আজি আমি শিকিম ভাৰতবৰ্ষৰ মানচিত্ৰ কেনেকৈ অংকন কৰে তো আগতে আমি শিকিছিলোঁ অসমৰ মেপ কেনেকৈ অংকন কৰে হাৰ্ট ষ্ট্ৰাকচাৰ কেনেকৈ অংকন কৰে এইবিলাক ষ্টেপ বাই ষ্টেপ শিকি আহিছিলোঁ বহুতে কিবা কিবি পঢ়া নাই বুলি কৈছে কিবা কোনোবাই পাৰিছে বুলি কৈছে কোনোবাই লাইক দিছে কোনোবাই কমেণ্ট দিছে আৰু মই আশা কৰিছোঁ সেই ভিডিঅ'বোৰ চাই কোনোবাই শিকিব পাৰিছে তো মই আজিও ভাবিছোঁ যে ভাৰতবৰ্ষৰ মেপটো মই যদি অংকন কৰা শিকাওঁ যদি আপোনালোকে পাৰে কিছু অলপ হ'লেও সহায় হ'ব আৰু মই বিচাৰোঁ যে এই ভিডিঅ'টোত আপুনি লাইক দিয়ে ভিডিঅ'টো ভাল নহ'লে তো আপুনি লাইক নিদিয়ে এইটো মই গম পাওঁ কিন্তু ভিডিঅ'টো যদি বেয়া হয় তেন্তে ডিছলাইক দিব পাৰে আপোনাৰ এইটো কথা তো আহক চাওঁ ভাৰতৰ মানচিত্ৰ কেনেকৈ অংকন কৰে তো ষ্টেপ বাই ষ্টেপ তো বলক আহক চাওঁ পোনপ্ৰথমে আপোনাৰ বহিটো পাতলা কৰি লৈ এটা লাইন ড্ৰ কৰক তাৰ ওপৰতে টি অপশ্যন টাইপৰ এটা লাইন ড্ৰ কৰিব মিডিলত আৰু তলত এইটো হৈ যোৱাৰ পিছত আপোনাৰ বহিটো চিধাকৈ লওক আৰু তাৰ মাজতে এটা লাইন ড্ৰ কৰি দিয়ক লাইনটো ড্ৰ কৰাৰ সেম ওপৰতে আমি যেনেকৈ কৰিছোঁ সেম এনেকুৱা ধৰণৰ কৰক তাৰ পাশে থাকি যাব এটা লাইন সেই লাইনটো আমি ড্ৰ কৰি ল'ম গোটেইটা হৈ যোৱাৰ পিছত ঠিক এনেকুৱা ধৰণৰ আমি সবতে ফিল আপ কৰি যাম লাহে লাহে কৰি তো মই যেনেকৈ কৰিছোঁ এনেকৈ কৰি থাকক আৰু চাই থাকক তো এটা কথা কওঁ আপোনালোকক ইমান ভিডিঅ' বনাওঁ আপোনালোকৰ সহজৰ বাবে তথাপিও আপোনালোকে ছাবস্ক্ৰাইব নকৰে লাইক নকৰে কমেণ্ট নকৰে একো নকৰে অনলি খালি ভিউ হৈ থাকে মই বৰ বেয়া পাওঁ এইটো হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব সেম আমি যেটো ড্ৰ কৰিছোঁ ঠিক তাৰে ভিতৰে এনেকৈ কৰি যাই থাকিব হয়তো প্ৰথমতে আপুনি নোৱাৰে পৰে কিন্তু বাৰ প্ৰেক্টিছ কৰি থাকিলে আৰু পাৰি যাব তো চাই থাকক পুৰা ভিডিঅ'টো মই আগতে কৰা লাইনবোৰ ইৰেজাৰ এটা লৈ কেনে ধুনীয়াকৈ মুছি দিয়াৰ পিছত ইণ্ডিয়া মেপ আহি যাব তো তাৰ তলতে আপোনালোকে শ্ৰীলংকাৰ দিব পাৰে কিন্তু মই শ্ৰীলংকা দিম গোটেইকেইটা হৈ যোৱাৰ পিছত তো ঠিক এনেকুৱা ধৰণৰ আৰু ডাৰ্ট কৰি ল'ব পাৰে ডাৰ্ট কৰাৰ পিছত এটা শ্ৰীলংকা মেপ দি দিব পাৰে ইণ্ডিয়া মেপ হৈ গ'ল আশা কৰিছোঁ ভাল লাগিছে আপোনালোকৰ জয় হিন্দ বন্দে মাতৰম জয় আই অসম আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাইছে বা আমোদ লৈছে তো ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি আপোনালোকে ভাল পাইছে তেন্তে এই ভিডিঅ'টো লাইক কৰিব আৰু যদি বেয়া পাইছে ডিছলাইক কৰিব ঠিক আছে আৰু কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ' কি বিচাৰে আপুনি তো ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ বাবে